हेलो गाइस की खबर আপোনালোকৰ আশা কৰো খবৰ নিশ্চয় ভাল আৰু আজি হৈছে শাওন মাহৰ দ্বিতীয়টি সোমবাৰ আমি আকৌ যাই আছো মন্দিৰত আৰু ইয়া হৈছে সুভা দাদা ইয়া হাই দিব ধৰিছে ইয়া দাদাৰ দোকানখন দেখাই দিছো আপোনালোকেও আহিব ইয়াতে আহিলে আমাৰ ইফালে আৰু ইয়া বলবমত যোৱা গাড়ী আহি গল ৰাতিপুৱাই চাওকচোন দেখা পাই ভাল লাগিল আৰু ইয়াতে ভৰি হাত ধুই ললো আৰু এতিয়া মন্দিৰ পাই গলো আকৌ ভিতৰলৈ প্ৰৱেশ কৰিম এতিয়া আমি আৰু আমাৰ কাষৰে বৰমাজনীয়ে চাকি জ্বলাইছিল আৰু এইটো বাইদেউ কৰ নাজানো আৰু ইয়া বৰমাইজনীয়ে শিৱলিংগত কিবা দি আছে আৰু ইয়াত ধুনীয়া ফুট দিলে বৰমাজনীক এয়া আৰু এতিয়া ইয়া বৰদেউতা আহিছে আমাৰ কাষৰে আৰু মন্দিৰত আহিছিল আৰু ইয়া বলবমৰ পৰা মন্দিৰত সোমাইছে আৰু ইয়াত ধুনীয়া মাইকে চাকি বন্তি জ্বলাব ধৰিছে আৰু বলবমৰ পৰা দাদা কেইজন আমাৰ গাঁৱৰ এয়া চাকি জ্বলাই আছে দাদা কেইজনেও আৰু দেখাই আছো আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি চাই যাব আৰু এতিয়া ধুনীয়া শিৱলিংগত ধূপ জ্বলাব যাই আছে এইটো আমাৰ গাঁৱৰে দাদা আৰু দেখাই আছে ইয়া বৰদেউতাই মোক কৈ আছে বলবম বলবম বুলি ইয়া সেৱা কৰিছে চাওকচোন আৰু এইটো মই ধুনীয়া মোক ফুট দিলে আৰু এইটো বৰমা বৰদেউতাৰ ৱাইফ ইয়া মন্দিৰটো সাৰি আছে এতিয়া চাকি লগাব আৰু এতিয়া মই এইটো ধূপ লগাব ধৰিছোঁ যোৱা ভিডিঅ'টোত মোৰ নাছিল নহয় আজি মই কৰিছোঁ দিয়ক আৰু চাই থাকক ভিডিঅ'টো ভাল হ'লে লাইক এটাও কৰি দিব আৰু আপোনালোকক যদি নেক্সট মিনি ভ্লগছ লাগে সোমবাৰৰ শাওনৰ মাহৰ তেনেহ'লে আকৌ এটা কমেণ্ট কৰি দিব মোক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমাৰ লগতে আমাৰ ঘৰৰ পৰিয়ালবৰ্গৰ লগতে আপোনালোককো ইউটিউবৰ যিমান আমাৰ ফেমিলি হৈছে তেওঁলোকৰো সুস্বাস্থ্যৰ দীৰ্ঘায়ুৰ কামনা কৰিলোঁ আৰু বছৰটো যেন ভালে ভালে যায় সেয়ে কামনা কৰিলোঁ আৰু পৃথিৱীৰ সকলো মানুহ যাতে ভালে কুশলে থাকে সেই বুলি মই আপোনালোকৰ বাবেও প্ৰাৰ্থনা কৰিলোঁ আৰু ভিডিঅ'টো লাইক কৰি দিব কিন্তু আৰু এইবাৰ দেখাই আছোঁ এইবাৰ মই মন্দিৰত যি এডাল বেলগছ আছিল বুলি কৈছিলোঁ সেই বেলগছজোপাত মই এতিয়া ধূপ জ্বলাবলৈ যাম আৰু এতিয়া ধুনু বোলে ফুটা লাগে এয়া ফুট দিব যাওঁ আৰু এয়া বলবমৰ গাড়ীখন দেখিছে নহয় এতিয়া যাবলৈ আহিল আমাৰ গাঁৱৰ দাদাকেইজন নামিল আৰু বাকীবোৰ যাবলৈ ওলাইছে এয়া মই ধুনু ফুট দিলোঁ আৰু এয়া বেলগছজোপাত মই সেৱা কৰি উঠিলোঁ আৰু এতিয়া দেখাই দিছোঁ আৰু মন্দিৰত মানুহ হৈছিল আকৌ কলেজৰ আমাৰ গাঁৱৰ তেওঁলোকৰ আৰু এতিয়া মাই ফটো তুলিব দিলে এখন আৰু এয়া আমি তিনিবাৰ কৰি দিছোঁ চাওক এতিয়া আমি ঘৰলৈ যাম আকৌ দাদাজনৰ তাত আমি কিবা কিনিব আহিলোঁ আৰু এতিয়া ঘৰত আহি আছোঁ ধুনু আৰু মা আগতে গ'ল মই তাৰমানে আহি আছোঁ লাহে লাহে মোবাইলটো লৈ এয়া আৰু দেখাই দিছোঁ আৰু ভিডিঅ'টো যদি ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু ইমান ভোক লাগিছে আহি কিনে দাদাৰ দোকানৰ পৰা অনা বস্তুবোৰেৰে এয়া মুগ দাল চয়াষ্টিক বিস্কুট আৰু গাখীৰ দিয়ে চাহ কাপ মাৰি ল'লোঁ আমি গোটাইকেইটা আজিলৈ ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু ভাল হ'ল লাইক কমেণ্ট কৰি দিব আৰু যিসকল শিৱ ভক্ত হাৰ হাৰ মহাদেৱ লিখিব